নমস্কাৰ ৰাইজ, আশা কৰোঁ ভালে আছে আপোনালোকে। আৰু বাকী বতৰ এতিয়া অলপ ভালে হৈছে আৰু ৰাতি বৰষুণ দিছে, তথাপিও অলপ মাটিটো পূৰা মানে পিছল হৈ আছে। বাকী এতিয়া ৰ'দ দিছে, ভাল লাগিছে। আজি মানে মোৰ মানে হ'ল ৰিলেটিভ মামা এটাৰ বিয়া হ'লে, বিয়াখন মানে আজি এনেকুৱা হ'ব, এতিয়া মানে জোৰোণ যাব গৈছেই চাগে। তো এদিনত মানে কইনাও আনিব, এদিনত জোৰোণো দিব। তো অহাকালিলৈ ৰিচিপশ্যন হ'ব। তো এতিয়া মই সিহঁতৰ তাতে যাওঁ, এবাৰ ফুৰি আহোঁ, কি কৰিছে কি কৰা নাই চাওঁ। তো আজি বতৰটো খুবেই ভাল লাগিল। কালি বাপৰে মানে কি ক'ম, বহুত মানে বৰষুণত জিকি মানে মাতটো একদম অৱস্থা নোহোৱা হৈ গৈছে আৰু চৰ্দিও লাগি আছে বহুত। বাকী এতিয়া অলপ যাওঁ বিয়া ঘৰলৈ, তো কেনেকুৱা প্ৰস্তুতি চলি আছে চাওঁ। তো ব'লক। তো গাড়ী চাই পালোঁ ৰ'ব বিয়া ঘৰত, এইফালে পেণ্ডেল চেণ্ডেল ৰেডি হৈছে, জোৰোণ চাগে গৈছেই। ক'ত যোৱা? দিয়া। এইফালে বামুণ আহি এইফালে যা যোগাৰ কৰি আছে। কি এতিয়া ল'ৰাৰ বিয়াৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? বাকী চলি আছে কাম? ভালে দে। বাকী এইফালে আমাৰ কাকাহঁতে মাছ ধুই আছে। ক'ব যা, বাকী প্ৰস্তুতি কেনেকুৱা? বাকী হিৰক দে। তো বাকী গাইজ দৰা ঘৰৰ পৰা আহিলোঁ, বাকী কাম চাম প্ৰস্তুতি চলি আছে কিবা কিবি। তো এতিয়া মই অলপ মানে মোৰ বাইদেউ আহি আছে ৰঙিয়াৰ পৰা, তো তাইক এতিয়া লৈ আহোঁ। তাই ৰখি আছে মানে কেন্দ্ৰকোনা হাইৱেত, তাইক এতিয়া আনিব যাওঁ। আৰু গৰমটো বহুত একদম। ঐ কিমান টাইম হ'ল? বহুত টাইম হ'ল নেকি ৰখোৱা? গৰম লাগছে না? দে ব'লা যাওঁ। তেওঁক লৈ আহি পালোঁ অলপ ঘৰত। এতিয়া মই বঢ়িয়াকৈ অলপ ফ্ৰেছ হ'লোঁ, মুখ চুখ ধুলোঁ। ইমান গৰম মানে অৱস্থা নোহোৱা গৈছে। এনেইতো কৈ ল আৰু কৈ ল। বাকী ইফালে এটা বস্তু লৈ আছোঁ, এই বিয়া হয় মেকআপ কৰি আছা? চাইছোঁ এবাকে। এই মেকআপ চাকচোন এইগিলা, কি বা এইগিলা কি কালাৰ, ৰং বিৰংগী একদম ৰামধেনু কালাৰ লৈ আহিছে। এই গৰমত ঘামে যায় একদম ভুধান লগা হ'ব। মেকআপ কৰে চাওকচোন। আমাৰ মেকআপ কৰিলে হেৰি কৰাল বান্ধিব ইয়াতে মুখত, মেকআপ কৰা তই। দে ঠিক আছে দে। এয়া দেখিছে আপোনালোকে, এইবাৰ আমাৰ মায়ে ধৰিছে মেকআপত। বাকী গাইজ আমি পূৰা ফুল ৰেডি একদম, কাপোৰ চাপোৰ পিন্ধি এতিয়া কইনা আনিব যাই আছোঁ। এতিয়া বঢ়িয়াকৈ একদম দৰাৰ ঘৰত লাগি যাওঁ। বাকী আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত। কি মা আৰু মই এতিয়া যাই আছোঁ বঢ়িয়াকৈ ৰেডি হৈ। বুজিছে না? ভিডিঅ' কলত দেখাই আছে বিয়া খাব যায়, কিন্তু ওলাইছে দেখাই আছে। এইবিলাক ভ্লগত যাব ইউটিউবত। হয় ভাল লাগিছে। হয় কমেণ্টত জনালে হ'ল। হয়। তো বাকী দৰা যাবলৈ ৰেডি একদম যাবলৈ। সখী ৰ'দ কেনেকুৱা? দেখ আহক। বেলেগ কাৰোবাৰ আহিছে, এতিয়া যাই আছোঁ। দিনতে আমি কইনা আনিবাক লাগি আপোনালোক দেখাই আছোঁ দেখ। বাকী এবাৰকে সেৱা কৰিব লৈছে আমাৰ ৰাজহুৱা নামঘৰত। তো এখানি প্ৰগ্ৰেম খতম হ'ল। কি গাইছে আমাৰ বাছ চাছ আহি ফুল ৰেডি, মানুহ ৰেডি পূৰা একদম এই দিনতে। আৰু বঢ়িয়াকৈ একদম আমি যাই আহোঁ, কইনা লৈ আহোঁ আৰামছে। দেখ আৰু এইফালে আমাৰ মাহঁত ৰেডি, এইফালে বাইহঁত ঐ ক'ত যা এই ৰ'দত, আৰু এয়া আহোঁ। দেখ ভালনে? দে ক'ত যা? এনেকৈ যাম বুলি ভাবছিলি না? কেনেকুৱা লাগছে? চিট টিট পোৱা নাই যে এতিয়া? ভালে আছে। আৰু যাবনে কইনা আনিব? বাকী অৱস্থা নাই গাইছ, কি কৰিব আৰু এই থৈ মানে দিল্লী মেট্ৰ' ট্ৰেইনত যোৱা লগা আছে। আৰু গৰমত মানে অৱস্থা নোহোৱা হৈ গৈছে, মুখ চুখ ঘামি মই কি কৰিম মানে। আৰু কি কৰিব আৰু এই কইনা আমাৰ জোচ এনেকৈ ঠেকা আছে, যাব লগা আছে। এয়াতো মোক জ্ঞান চাই একদম বেয়া লাগছে মোৰ, উপায় নাই। ভাই বিয়াত বঢ়িয়াকৈ আহিলোঁ, দিনটাকে আহি গৈছিলে না আগতে? মই দিনতীয়াকৈ দুখন বিয়া হ'ল, আমাৰ উৎপলা আৰু পুলকেশ্বৰৰে। আজি মই প্ৰথম দেখা পালোঁ, ভাল লাগিল কিন্তু ন? বাকী গৰম কেনেকুৱা? গৰমটো ক'ব নালাগে দিয়া, দেখিছ না দৰাৰ অৱস্থা নাইয়ে দৰাৰ। বাকী আৰু গাড়ী চাড়ীৰ পৰা নামলোঁ, গৰম বহুত গাইছ। আপুনি ক'ৰ পৰা আহিছে? হয় গৰম বহুত লাগিছে না? হয় ভালে আছে? ঠিক আছে।
কি দৰা কি চিন আছে বৰ্তমান আপোনাৰ দাপনি হেন নাই বৰ্তমান দৰাৰ চিন দাপনি খান দাপনি হেন নাই এইটো -.বাকি গাইস পরিবর্তন চলছে চাউল মারবো গাইস মারবো আৰু চাউল ডাউল মারি শেষ করে দিছি একদম দেখ আর সেইকাৰণে আপোনালোকে ভালো বাকি গাইস কইনাক দেখা পালো এইটো কইনাই বঢ়িয়াকে মিচিক মাছে খাই আছে অলপ লাজু কৰিছে ভালে আছে কেনে আছে খানা ভালে আছে মাই কেনে আছে খানা নকয় কেনে আছে কৌ টেষ্টি দে ঠিক আছে বা টেষ্টি হৈছে বোলে খানা বহুত যন্ত্ৰ আবে আমাৰ ৰান্ধনী এওঁ থাকিলে আমি টেনশ্যনে নলওঁ না আমি সব বস্তু আমি এৰি দিওঁ আপুনি থাকিলে দাদা বহুত দেৰি যে ক'ৰ পৰা আহিলে হয় হয় গাইছ বঢ়িয়াকৈ এই গৰমৰ মাজত ভাতকেইটা খাই একদম পেট চেট ফুলে ল'লোঁ আৰু বাকী আকৌ কি ক'ম বহুত গৰম এইগিলা একদম পথাৰৰ মাজে মাজে অলপ ফুৰি আছোঁ যাতে একদম ভাতকেইটা হজম হৈ যায় বাকী বিয়া চলি আছে পুৰা আমাৰ দিনতে বিয়া খতম হ'ব কিবা বামুণে নিয়ম চিয়ম কৰি আছে কিবা কিবি তো বাকী আমি এতিয়া অলপ এনেই ফুৰি আছোঁ ফটো চটো উঠোঁ মামা ভাগিন যে ক'ৰ পৰা আহিলে বিয়া খাব আহিলে আপুনিতো বহুত দেৰিকৈ দেখা দিলে মামাজী হয় হয় বা বেলেগ আপোনাৰ হয় 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 ভাত চাত খালে ন হয় হয় ঠিক আছে লগ পাম বাৰু তো গাইজ ফাইনেলি পূৰা একদম বিয়া চিয়া খাই ঘৰত আহিলোঁ আৰু একদম গৰমত মানে একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে বাছত পূৰা হেঁচা ঠেলা এতিয়া পূৰা গা চা ধুই পূৰা ফ্ৰেছ হ'লোঁ এতিয়া পূৰা আহি গৈছে বৰষুণ পূৰা একদম বৰষুণ দি আছে আৱাজ চাগে শুনিবই পাৰিছে তো যি নহওক বাৰু বৰষুণ দিয়ক একদম অলপ এতিয়া ৰেষ্ট লৈ এতিয়া আজি ভ্লগটো ইয়াতে সামৰণি কৰিম আৰু নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক তো আজিলৈকে বাই বাই